নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। ৰাতিপুৱা সদায় 8টা বজালৈকে শুই থকা কেইজনো আজি ওলাই আহিল, যিহেতু আজি মহালয়া। আমি গোটেই কেইজন ওলাই আহিলোঁ ৰাতিপুৱা 4 বজাতে গা পা নোধোৱাকৈ মহালয়া বুলি। বাৰু ব'লকচোন চাওঁ আগত আৰু কিমান গা নোধোৱা মানুহ লগ পাওঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। সঁচাকৈ এনেকৈ ওলাই আহি একদম মনটো ভাল লাগি গৈছে। আচলতে মানুহ মনেৰে পবিত্ৰ হ'ব লাগে, গা ধুই পবিত্ৰ হৈ একো লাভ নাই। গতিকে আমি গোটেইকেইজনে গা নোধোৱাকৈ আহি গ'লোঁ। গতিকে তাত আমাক একো দায় দোষ নধৰে যাতে। আৰু এনেকৈ আগুৱাই গৈ আছোঁ আৰু বহুত বেছি মানুহ লগ পাই গৈ আছোঁ। আৰু চাই থাকক আগত কিমান মানুহ লগ পাওঁ। আজিৰ ভিডিঅ'টোত ইমান কথা নকওঁ, যিহেতু বেকগ্ৰাউণ্ডত এটা ধুনীয়া মন ভাল লাগি যোৱা এটা মিউজিক দিছোঁ। গতিকে সেই মিউজিকটোৰ সৈতে এই ভিডিঅ'টো চাই ঘৰৰ পৰাই আপোনাৰ মনটো পবিত্ৰ কৰক। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। চাওকচোন কিমান ভাল লাগিছে, কেনেদৰে সকলো ওলাই আহিছে। আৰু এয়া হৈছে আমাৰ ৰহাৰ দুৰ্গা মন্দিৰ, আৰু ইয়াতে সকলোৱে সেৱা কৰিবলৈ আগবাঢ়িছে। আৰু অলপ দূৰ আহি আমি গম পালোঁ যে ইয়াত বিনামূলীয়াকৈ চাহ দি থকা হৈছে। গতিকে আমি গোটেইকেইজন আহিলোঁ আৰু চাহটো লৈ ল'লোঁ। আৰু চাহটো লৈ মই আপোনালোকক দেখাওঁ বুলি ল'লোঁ, আৰু মোৰ চাহকাপ তালৈ বাকী ল'ব ধৰিছে। সকলো বন্ধুবৰ্গৰ মাজতে হয়তো এনেকুৱা এজন বন্ধু থাকে, আৰু থাকিলে ভালো লাগে। আৰু আমি চাহ খাই গৈ থাকোঁতেই দেখিলোঁ জেলেপীৰ দোকানত এই ৰাতিপুৱাই ইমান ভিৰ, আৰু তাৰ কাষতে আকৌ ফটো উঠা প্ৰতিযোগিতা। গতিকে চাই থাকক আৰু কি দেখিবলৈ পায় আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকিব। আৰু অলপ দূৰ আহি দেখিলোঁ ইয়াতো প্ৰসাদ দি আছে। গতিকে আঁতৰৰ পৰাই সেৱা ভাগ কৰি ল'লোঁ, আৰু তেনেকৈ গোটেই ৰহাখন এপাক ঘূৰিলোঁ আজি। গতিকে ভাল লাগিছে। কিছুসংখ্যক মানুহ যদি ঘৰৰ পৰা ওলাই আহিছে, আৰু কিছুসংখ্যক মানুহ এতিয়া ঘৰলৈ গৈছে, আৰু তাৰ মাজতে কিছু লোকে আকৌ বেলুন লৈছে। আৰু এয়া দেখিছে আপোনালোকে ৰহা পুৰণা চাৰিআলিৰ পূজা মণ্ডপ নিৰ্মাণ কৰি থকা হৈছে। গতিকে সকলো আহিব ৰহাত পূজা চাবলৈ। বাকী ভিডিঅ'টো আৰু ইমান দীঘল নকৰোঁ, আজি ইমানেই আছিলে মহালয়াৰ দিনটো। ভিডিঅ'টো চাই বাৰু একো জ্ঞান নাপায়, তথাপিও যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব। আৰু আমাৰ তাপসো ঘৰত যাবলৈ গাড়ী বিচাৰি আছে। গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।